জয় হিন্দ মোৰ মৰমৰ গৃহৰক্ষী ভাই বন্ধুসকল। আশা কৰোঁ সকলোৰে ভালে আৰু মোৰো ভালদৰে মাজতে বৰ্তমান চলি আছে। আপোনালোকে গম পাইছে যিহেতু 31 জানুৱাৰীৰ পৰা সংসদৰ বাজেট অধিৱেশন আৰম্ভ হ'ব আৰু সেইকাৰণে মই কি ভাবিছোঁ বা আমাৰ গৃহৰক্ষী জোৱানৰ যি সমস্যা আছে সেই সমস্যাখিনি আমি কেনেকৈ আমাৰ সংসদ বাজেটত যাতে আমি কেনেকৈ উত্থাপন কৰিব পাৰোঁ বা কেনেকৈ উত্থাপন কৰিলে হয় সেই বিষয়ে আজি আমি আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো কোনো স্কিপ নকৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' আপোনালোকে পোনপ্ৰথমে পাই থাকিব আৰু ক'ৰ পৰা চাইছে এটা কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। তো প্ৰথমে মই আপোনালোকক স্ক্ৰীনত এইখন দেখাই দিছোঁ, চাই লওক। এইখন মানপত্ৰ নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যন তৰফৰ পৰা এইখন মানপত্ৰ প্ৰস্তুত কৰিছে ঝলখান সিং ৰাথোৰ চেয়াৰমেন। আৰু তেখেতে ইয়াতে আমাৰ হোমগাৰ্ডৰ যি সমস্যা আছে আমাৰ এই গোটেই সমস্যাখিনি এই মানপত্ৰখনতে লিখি দিছে আৰু এই মানপত্ৰৰ তলতে আপোনালোকে চাব নাম, আপোনালোকৰ নামটো লিখিব, এড্ৰেছটো লিখিব, মোবাইল নম্বৰ লিখিব, জিলা লিখিব আৰু লিখি ওপৰতে তাৰিখটো লিখিব। লিখি আপোনালোকৰ জিলাৰ যিজন সাংসদ আছে তেখেতক লগ কৰি যেনে নহওক এই মানপত্ৰখন দিবলৈ আপোনালোকে চেষ্টা কৰিব, কিয়নো যিহেতু এই সাংসদসকল সেই বাজেটত যাব আৰু যদি আমি তেখেতলোকক এই মানপত্ৰকেইখন দিব পাৰোঁ তেনেহ'লে নিশ্চয় তেখেতলোকে আমাৰ বিষয়ে তাত উত্থাপন কৰিব। আৰু যদি সকলোৱে যদি এনেকৈ উত্থাপন কৰে, গোটেই অসমৰ যিসকল সাংসদ আছে সকলোৱে যদি এই কথাবিলাক আমাৰ উত্থাপন কৰে, তেতিয়াহ'লে আমাৰ গৃহৰক্ষীজনৰ সমস্যাবোৰ অকণমান হ'লেও সমাধান হোৱাৰ আশা আছে। কিয়নো আমি অকণমান হ'লেও কষ্ট কৰিব লাগিব, ফল পাওঁ নাপাওঁ পিছৰ কথা, কিন্তু কষ্টটো হৈছে মেইন বস্তু। আমি কষ্ট অকণমান হ'লেও কৰিব লাগিব। আৰু আজিকালি যিহেতু ছ'চিয়েল মিডিয়া যুগ, আপোনালোকে ফেচবুকতো হওক বা ইনষ্টাগ্ৰামত হওক বা টুইটাৰত হওক বা টেলিগ্ৰামত হওক আপোনালোকে পোষ্ট কৰিব পাৰে বা ইমেইল যোগেও আপোনালোকে পোষ্ট কৰিব পাৰে। তো নিজৰ নিজৰ জিলাৰ যিসকল সাংসদ আছে তেখেতলোকক আপোনালোকে ছ'চিয়েল মিডিয়াত চেক কৰিব, চেক কৰি তেখেতলোকক মেইল কৰিব, এই পত্ৰখন মেইল কৰিব আৰু আমাৰ সমস্যাবোৰৰ বিষয়ে দাঙি ধৰিব যাতে বাজেটত আমাৰ এই কথাবিলাক উত্থাপন কৰে। আৰু যিমান পাৰে আপোনালোকে মেইল কৰক, এই মানপত্ৰখন দিবলৈ চেষ্টা কৰক, কিয়নো বৰ্তমানলৈকে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিনমান আগতে ক'লে আমাৰ ক'ত কিমান গৃহৰক্ষী জোৱান নিযুক্তি হৈ আছে, গোটেই তথ্যবোৰ বিচাৰিছে, কিন্তু বেলেগ একো তেনেকুৱা ধৰণৰ কোনো ভাল খবৰ আহিব বুলি আমি নাভাবোঁ, কাৰণ গৃহৰক্ষীজনৰ খবৰবিলাক সদায় বেয়া আহি থাকে, ভাল খবৰ কোনোদিন অহা নাই। আৰু আমাৰ মাননীয় অমিত শ্বাহ ডাঙৰীয়াইতো 4 মাহৰ সময় ল'লে, ফেব্ৰুৱাৰীত 4 মাহ হৈ যাব, কি ভাল খবৰ ওলাই আমি নাজানো। তথাপিতো আমি যিমানখিনি পাৰোঁ কষ্ট কৰি যাতে সংসদত যাতে আমাৰ সাংসদসকলে যাতে এই কথাখিনি উত্থাপন কৰে তাৰ কাৰণে আমি অকণমান কষ্ট কৰিব লাগিব, ফল পাওঁ নাপাওঁ পিছৰ কথা। তো মই অসমৰ সকলো গৃহৰক্ষী ভাই বন্ধু বাইদেউ যিমান আছে সকলোকে মই অনুৰোধ কৰিছোঁ আপোনালোকে এই পত্ৰখন যিমান পাৰে দিবলৈ চেষ্টা কৰক। হয়তো কিবা এটা আমাৰ ফল আহিবও পাৰে, নাহিবও পাৰে, সেইটো পিছৰ কথা, কিন্তু আমি দিয়াটো আমাৰ কৰ্তব্য। মই ভাবোঁ আৰু আমাৰ বিষয়ববীয়াসকলেও সেইটোৱে আলোচনা কৰিছে। গতিকে আপোনালোকে যিমান পাৰে মানপত্ৰখন দিবলৈ চেষ্টা কৰক আৰু বাজেটত যাতে আমাৰ কথাবিলাক উত্থাপন হয়। তো এনেকৈ ভাৰতবৰ্ষৰ সকলো ৰাজ্যতে এই কামখিনি কৰিব, এনেকৈ মেইল যোগে কৰি আছে, মানপত্ৰ যোগে দি আছে, আপোনালোকেও দিবলৈ চেষ্টা কৰক, মই বিনম্ৰ অনুৰোধ কৰিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰক আৰু সকলোকে জনাই দিয়ক যে এই মানপত্ৰখন যাতে সাংসদসকললৈ প্ৰেৰণ কৰে। তো সিমানে আছিলে ভিডিঅ'টো, আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। মই যিমান পাৰোঁ আমাৰ হোমগাৰ্ড ৰিলেটেডৰ যিমানবিলাক খা খবৰ থাকে মই দিবলৈ আপোনালোকলৈ চেষ্টা কৰিম। তো সিমানে আছিলে আজিলৈ। জয় হিন্দ, জয় ভাৰত।